গমটো পাইছে আপোনালোকে মোৰ উৰুকাটো কেনেকৈ গ'ল আৰু উৰুকাত একো কৰিব নোৱাৰিলোঁ। গতিকে মই আজি দহমীৰ দিনাই গোটেইখিনি কৰিম। মানুহজনে গাঁৱৰ পৰাই আহোঁতে বৰা চাউল লৈ আহিছে, গতিকে বেছি নবনাওঁ, অলপ। ঘৰৰ পিছফালে থকা চৌকাটোতে মই মাহ ভাজি আছোঁ। সিহঁতে এটা মেজিও বনাইছে মোৰ কাষতে আৰু মানুহজনক মাংস বনাব দিলোঁ। মানুহজনে বহুত সহায় কৰি দিলে। গতিকে আজি দহমী, আজি সকলোখিনি কাম হ'ব লাগিব আৰু মোৰ ভিডিঅ'বিলাক অলপ দেৰিকৈ পাই থাকে। কিয় জানেনে, মোৰ সৰু ল'ৰা ছোৱালী দুটা আছে আৰু মানুহজনো তেনেকুৱা, আপোনালোকে জানেয়েই। গতিকে এই মাকাৰে হৈ গ'ল আৰু সন্ধিয়া মই এই পিঠা বনালোঁ। পিঠা মানে অলপ বনাইছোঁ, সকলোবিলাক মানে আজিয়ে শেষ হ'ব লাগিব, নবনাম বুলি ভাবিছিলোঁ। পিছত বনালোঁ। ল'ৰা ছোৱালী দুটাই কি খাব, ল'ৰাটোৱে ভৰিৰ অসুখ আছিল, ভাল পালে। ফ্ৰেণ্ডছ, মোৰ পিঠাৰ চেপটো ভাল হৈছেনে বাৰু নাজানো, তথাপিতো মই চেষ্টা কৰিছোঁ অলপ। যিকোনো কাম নিজে জানিব লাগে, নিজে জানিলে কোনো অসুবিধা নাই। কাৰো ওচৰত মানে কথা শুনিব নালাগে, মানুহ মাতিব নালাগে, নিজে সকলোবিলাক কাম পাৰিলে ভাল হয়। গতিকে মই এই মাইনাজনীকো মই দিলোঁ লাড়ু বনাব, তাইও 4 ক্লাছ পাইছে, অলপ কাম শিকক। নাৰিকল দি মই এই জোন পিঠা বনালোঁ তেলতে। হৈ গ'ল মোৰ পিঠা লাড়ু বনোৱা, অলপ বনাইছোঁ, গৰম ধৰিছে ফ্ৰেণ্ডছ বহুত। আৰু এতিয়া মই হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। বাই।